উপলক্ষে আমাৰ তীখাবৰী জনজাতি যুৱ সংঘ উদ্যোগত আমাৰ তীখাবৰী গাঁও খেলপথাৰত আজি প্ৰীতিমূলক খেল অনুষ্ঠিত হৈ আছে। আজি আমি এই খেলখন আপোনালোকক সুন্দৰৰূপে দেখাবলৈ চেষ্টা কৰিম। এতিয়া আমি দেখাম এই টিম দুটা হৈছে গৰীপুৰ টিম জপতিয়াই আৰু তীখাবৰী বুঢ়া টিমৰ মাজত এতিয়া খেলখন অনুষ্ঠিত হৈ আছে। আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সুন্দৰৰূপে। চাওক আপোনালোকে আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব। আমাৰ ইয়াৰ এইটো ফাউল হৈছে, ফাউলটো আমাৰ মাৰিব। বঢ়িয়া ধুনীয়া বল শ্বট কৰিছে। সেয়া দেখিছে ধুনীয়াকৈ খেলিছে আপোনালোকে। এয়া আমাৰ দেখিবলৈ পাইছে, এয়া ধুনীয়াভাৱে সুন্দৰভাৱে খেলি আছে সকলোৱে। এইয়া তীখাবৰী জনজাতি যুৱ সংঘ উদ্যোগত প্ৰীতিমূলক ফুটবল খেল আয়োজিত কৰিছিলে আৰু সেই খেলখন আজি খেলি আছে বৰ্তমান গৰীপুৰ হাৰামী টিম ক্লাব টিম বনাম তীখাবৰী বুঢ়া টিম। এই দুজন চাওক ডিপবৰ্ডলৈ ধুনীয়াকৈ বল লৈ আহি আছে, তেওঁলোকক আমি দেখাবলৈ চেষ্টা কৰিম। এয়া ধুনীয়া, এইটো দেখিছে। এই পজিশ্যন মিলাই দি। বাহিৰে কৈ নাথাকিব, সি ভাড়া হৈ থাকিব নহয়। আগতে গুলি হৈ পাইছে নে নাই? ইয়াত দেখিছে ধুনীয়াকৈ সুন্দৰকৈ খেলি আছে। মানে এই খেলখন হৈছে কোনো পুৰস্কাৰ বা তেনেকুৱা কোনো কথা আহি নকয়, কাৰণ আজি বিহু উপলক্ষে মানে কি হয়, বিহুৰ এটা আনন্দ, এটা মানুহে মানে বিহু এটা আনন্দ উপভোগ কৰিবলৈ, যেনেকৈ কি কয় বহাগ বিহুত আমি যেনেকৈ বিহু মাৰোঁ, তাৰপিছত মাঘ বিহুত যেনেকৈ আমি ভোগালী বিহু এসাঁজ খাওঁ সকলো ৰাইজে মিলি কিনে, ঠিক তেনেদৰে আজি এই খেলখনত মানে কি এটা বিহুৰ এটা বাৰ্তাৰ আৰু বিহুৰ যেনেকৈ আমি আনন্দ উপভোগ কৰোঁ, ঠিক তেনেদৰে আজি এই খেলখনৰ জৰিয়তে আমি কাতি বিহুটো এটা সুন্দৰ দিন হিচাপে উদযাপন কৰাৰ হিচাপে এই খেলখন অনুষ্ঠিত কৰা হয়। ইয়াত কোনো প্ৰতিযোগিতামূলক নহয়, খালি আমি আনন্দ আৰু খেলখন খেলি যাতে বিহুটো আমি উদযাপন কৰিব পাৰোঁ তাৰ উদ্দেশ্যে এই খেলখন অনুষ্ঠিত কৰা হয় আৰু খেলোৱা হয়। আৰু সকলো খেলুৱৈ আহি ইয়াত নিজৰ নিজৰ পাৰদৰ্শিতা দেখায় আৰু লগতে এই খেলখনৰ ধুনীয়াকৈ নিজৰ নিজৰ খেলখনৰ খেলি মানে আনন্দ উপভোগ কৰে। আমি আজি এই খেলখনৰ জৰিয়তে আমি সম্পূৰ্ণকৈ দেখাবলৈ চেষ্টা কৰিম ইয়াৰ খেল। আমাৰ দাদা হৈছে এয়া দাদা চাওক, তেওঁ আজি ৰেফিয়াই হৈছে, হাঁহিবলৈ কৈ দিয়া। তেওঁ এয়া ৰেফিয়াই আৰু ইফালে হ'ল আমাৰ খেল খেলি আছে। ইয়াৰ তীব্ৰগতিত খেল খেলি আছে চাওক, সকলোৱে নিজৰ খেল মানে দেখাই আছে। আমি সকলোকে এবাৰকৈ হ'লেও এবাৰ হ'লেও দেখাবলৈ চেষ্টা কৰিম। বন্ধুসকল চাই থাকক আৰু খেলখন জমনি হ'ব গৈ আছে আৰু ধুনীয়াকৈ খেলিব। এয়া আমাৰ খেলখনৰ হাফ টাইম চলিছে, ইয়াৰ পিছত আৰু খেল খেলিব। বঢ়িয়া
বঢ়িয়া বঢ়িয়া বঢ়িয়া বঢ়িয়া বঢ়িয়া বঢ়িয়া বঢ়িয়া বঢ়িয়া বঢ়িয়া বঢ়িয়া বঢ়িয়া বঢ়িয়া বঢ়িয়া বুঢ়া সন্মানৰ কথা আছে ইমান জলদি কওঁ हो गया